হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি বাবুৱে ভিডিঅ'টো ষ্টাৰ্ট কৰিছে। আজি আমি গৈ আছোঁ চিটি চেণ্টাৰ আৰু এনেই ওলাইছোঁ আৰু গৰম থাকিব নোৱাৰি, সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাওঁ আৰু চাই থাককচোন আপোনালোকে ভিডিঅ'টো শেষলৈকে। আজি বাবুৱে ভিডিঅ'টো কৰি থাকিব দেই, লৰিব ভিডিঅ'টো অলপমান, নাজানো কি হয়, আপোনালোকে চাই থাকক, দেখাই থাকিম অলপকৈ। চাওকচোন এই কি ভিডিঅ' কৰিছে, কিন্তু মোক কাটিবলৈ মন নাই। সি ভিডিঅ'টো চালে ক'ব কাটি দিছা তুমি, আৰু ইমান কিউট লাগিছে, সেইকাৰণে মই কাকো নাকাটো, সেইকাৰণে দিছোঁ, আপোনালোকে চাব। আৰু আমাৰ বেটায়ো আৰু নক'ব, একদম বাহিৰত গ'লে একোৱে নাচায়, নামাতে, কাকো নাচায়, তেনেকৈ বহি থাকিব, বাহিৰৰ ফালে চাই থাকিব, সেয়াই আৰু। এতিয়া আমি পালোঁ চিটি চেণ্টাৰ, এয়া আহি পালোঁ আৰু এইখিনিতে ৰখি আছোঁ। ইমান গাড়ীবিলাক সোমাই দিয়ে, জাম লাগি যায়। তো এতিয়া আমি গাড়ীৰ পৰা নামি দিলোঁ, এতিয়া গৈ আছোঁ ভিতৰলৈ। এয়া আমাৰ বেটাৰ হাঁহি নাই মুখত। এতিয়া সোমাই আহিছোঁ, মানুহ চাওকচোন, সদায় মানুহ ইয়াতে, সদায় মানুহ মানে ফুৰিব আহে। আৰু ছানডে আছিলে সেইদিনা, সেইকাৰণে বেছি অলপমান, আনদিনা চাগে নাথাকে ইমান, ছানডে বহুত বেছি হয়। এয়া চাই থাকক ভিডিঅ'টো আপোনালোকে। ইমান গৰম লাগিছে ইয়াতে আজি, আনদিনা ইমান গৰম নাথাকে। আজি কিবা এচি কাম কৰা নাই নেকি নাজানো, ইমানেই গৰম লাগিছে, ক'ব নোৱাৰোঁ কি হৈছে। সেয়া সেইকাৰণে আমি ইয়াতে ভিতৰত আহিলোঁ দোকান এখনত, বেটা আৰু মই বহি আছোঁ। বাবুক কৈছিলোঁ ফটো উঠোৱা, সি চাগে ভিডিঅ' কৰি আছে। চাওকচোন মই প'জ দি আছোঁ ফটোৰ, তাৰপিছত সিও গৈছে। আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া বেগ আছে চাওকচোন, আৰু বেগবিলাক বহুত ধুনীয়া হয়, আৰু দামটো ধুনীয়া বাৰু। এয়া চাইছিলোঁ, ভাল লাগিছে বেগ, ওচৰৰ পৰা বহুত বেছি ধুনীয়া বেগ, চেণ্ডেল, জোতা, বহুত ধুনীয়া। এয়া আমি দুটা ফটো উঠি আছোঁ, এতিয়া ওলাই আহিলোঁ। এয়া ছুপাৰ 99, তাত যাম ৰ'ব, তাত চাম আমি 99ৰ কি বস্তু আছে, আৰু আপোনালোককো দেখাম 99ৰ বস্তুবিলাক। আৰু এয়া সৰু বাচ্চা খেলিবলৈ শুই থাকে খেলি। মলটো ভালেই লাগে গৈ কিনে, কিবা এটা ভাল লাগে আৰু, বস্তু নল'লেও ভাল লাগে। আৰু ইয়াতে বস্তু চাই আছোঁ, এতিয়ালৈকে পোৱা নাই 99ৰ, আৰু চাই আছোঁ, চাওঁ ৰ'বচোন পাওঁনে। তাৰপিছত এয়া বস্তুবিলাক ধুনীয়া কিন্তু বহুত ধুনীয়া। আৰু আপোনালোকে গৈছেনে ক'বচোন ছুপাৰ 99ত। আৰু কাপৰ কালেকশ্যন ইমান ধুনীয়া, আৰু গ্লাছৰ বহুত ধুনীয়া আছিলে। কাপকেইটা ইমান ধুনীয়াকৈ সজাই থৈছে। তাৰপিছত এইবিলাক কিটচেনৰ বস্তু বহুত আছে, বহুত ধুনীয়া। আৰু ইয়াই 99ৰ পোৱা নাই এতিয়ালৈকে। আৰু এইকেইটা ঘৰ সজাবলৈ চাওকচোন, ইমান ধুনীয়া, আৰু আপোনালোকে ল'ব আহিব। আৰু দামটো কিবা 550 আছিলে চাগে, ধুনীয়া হয়। আৰু এইবিলাক চাই আছোঁ আৰু। এতিয়া বেটাৰ বস্তু চাই আছিলোঁ, খেলা বস্তুবিলাক, কিন্তু নাই কিনা, বেটা নাছিলে। এয়া এতিয়াহে দেখিছোঁ, বাপেকৰ লগত মানে লিফ্টৰ পিছত আহিছিলে, তো তাক মই পোৱাই নাছিলোঁ বিচাৰি। এতিয়া ঘূৰাই আছোঁ, আৰু এইবিলাক বেবীবিলাকে খেলি আছে, মানে বাচ্ছাবিলাকে আৰু, একদম বেবীবিলাকে আৰু ক'ত খেলিব। তো এইবিলাক দেখাই আছিলোঁ তাক, সি চাই আছিলে। মই আগতেও আহিছিলোঁ, এইটো মানে বেটা হোৱাই নাছিলে তেতিয়া আহিছিলোঁ, তো ভাল লাগিছিলে। এতিয়া চাওকচোন, মই বেটাকো লৈ গৈছোঁ দেখাবলৈ, ভাল লাগিছে কিবা এটা। সি চাই আছে, সি ভাবিছে কি ধুনীয়া, কি আহিলোঁ, মানে সি অকল চাইহে, একদম হাঁহি একোৱেই নাই তাৰ।
তো সেইটোৱে মই যে আপোনালোকক কৈছোঁ মোৰ চেনেলটো মনিটাইজ হৈ গৈছে, তথাপিতো মোৰ কিয় প্ৰব্লেম হৈছে নাজানো, একো কৰিব নোৱাৰি। মই চাগে এই ভিডিঅ'টো বেলেগ এটা চেনেলতে দিম, আপোনালোকে তাত ছাপোৰ্ট কৰিব। আৰু মোৰ মেমৰিটো ৰৈ যাব, সেইকাৰণে মই ভিডিঅ'বিলাক ইউটিউবত থৈ দিওঁ। আৰু কষ্টও হয় ইউটিউবত ভিডিঅ' কৰা, ভিডিঅ' কৰিছোঁ দি দিছোঁ নহয়, এডিট কৰিব লাগে, চব এইবিলাক কৰিবতে মানে কষ্ট হয়। এয়া আগতো মই দেখাইছোঁ, এইটো চেনেলত নতুন হ'ব, তো আপোনালোকে ছাপোৰ্ট কৰিব। এতিয়া আমি গৈ আছোঁ, এয়া চিটি চেণ্টাৰখনে ঘূৰি আছোঁ আৰু গৰমতে, ইমান গৰম লাগিছে সেইদিনা, গৰমকৈ গৈ আছোঁ ন ভিডিঅ'টোত। এতিয়া আমি পুতলাৰ মাজত আহিছোঁ, পুতলাৰ দোকান, এতিয়া এইবিলাক চাওঁ। তাক এবাৰ হহুৱাবলৈ কিমান ট্ৰাই কৰোঁ, সি নাহাহে। সি বাহিৰত ওলালে একদমেই হাঁহিব নিবিচাৰে, কিয় নাজানো। এবাৰ হাঁহিবলৈ, এবাৰ মানে তাক এটা হাঁহি তাৰ মুখৰ পৰা ওলাবলৈ কিমান চেষ্টা কৰোঁ, সি হাঁহিব ইচ্ছাই নকৰে। এতিয়া সি চাই আছে, অকণমান হাঁহিব বিচাৰে, কিন্তু কিয়বা এই বাহিৰত ওলালে একো নকৰে, নাজানো কিয়। অলপ ডাঙৰ হ'লে চাগে কৰিব আৰু, এতিয়া বুজিয়ে পোৱা নাই। এতিয়া মই বাচ্ছা কাপোৰবিলাকৰ ওচৰত আহিছোঁ, এইটো এক্সামৰ ষ্ট'ৰ হয়। এইটো বেটা তামাম ভাল পাইছে, এইটো ইমান কিউট হয়, মই লৰাই থকা নাই, সি নিজে লৰি আছে আৰু এনেকৈ মাতি আছিলে, ইমান ভাল লাগিছিলে চাই কিনে। আৰু ইয়াতে বাচ্ছাবিলাকে খেলি আছে, তাক বাপেকেও ইমান ফটো উঠিবলৈ, ইমান হাঁহিবলৈ কৰি আছে, নাই ঘৰত হ'লে কেনেকুৱা হাঁহি থাকে, সেয়া বাবুল বজাই আছে। তাৰপিছত আৰু আমাৰ হৈ গ'ল আৰু যাম, এতিয়া খাই আছোঁ আমি ভাৰতীয় জলপানত খাই আছোঁ। তাৰপিছত এতিয়া আমি আহিলোঁ এতিয়া ঘৰত, আৰু বেটাই তাতে কি কৰি আছিলে চাওকচোন, একদম বহি লৈছে টেবুলত, আৰু সেয়া আছিলে ভিডিঅ'। আপোনালোকৰ কেনেকুৱা লাগে জনাব, বাই বাই।